ভাৰতৰ বৃহত্তম বাজেটৰ মুভিবোৰৰ ভিতৰত অন্যতম হ'ল পনিয়ান চেলভান বা PS1। বহুতৰ মতে এই মুভিখন সঁচা কাহিনীৰ ওপৰত আধাৰিত। মুভিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিক্ৰম, ঐশ্বৰ্যা ৰায় বচ্চন, তৃষা কৃষ্ণন, জয়ৰাম ৰবি আৰু কাৰ্থিয়ে। মুভিখনত চোলা সাম্ৰাজ্যৰ সম্ৰাটৰ বিৰুদ্ধে চলি থকা ষড়যন্ত্ৰৰ লগতে তাৰ যুৱৰাজসকলে চোলা সাম্ৰাজ্যক কেনেকৈ ৰক্ষা কৰিছিল সেই বিষয়ে উল্লেখ কৰা হৈছে। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মুভিখনৰ আৰম্ভণিতে আমাক 1000 বছৰ পূৰ্বে চোল সাম্ৰাজ্যৰ এজন ৰজা সুন্দৰ চোলৰ 2 পুত্ৰ আৰু 1 পুত্ৰী আছিল বুলি উল্লেখ কৰিছিল। তেওঁ 2 পুত্ৰৰ নাম আছিল আদিত্য কাৰিকালান আৰু আৰুলমোজি। আৰুলমোজিক তেওঁলোকে পনিয়ান চেলভান বুলি নামকৰণ কৰিছিল, কাৰণ বাল্যকালত যেতিয়া তেওঁ পনী নদীত বুৰ গৈছিল তেওঁ জীৱিত হিচাপে উভতি আহিছিল আৰু সেইবাবে তেওঁক পনী নদীৰ সন্তান তথা পনিয়ান চেলভান নামেৰে নামকৰণ কৰিছিল। আৰু তেওঁ 2 ভাতৃৰ মাজৰ কনিষ্ঠ ভাতৃ আছিল। চোল বংশৰ ৰজা সুন্দৰ চোল তাঞ্জোৰৰ ৰাজমহলত ৰোগীয়া অৱস্থাত আছিল। আনহাতে তেওঁৰ পুত্ৰ আৰুলমোজিয়ে শ্ৰীলংকাত গৈ সেই ঠাইৰ ৰজা মহেন্দ্ৰৰ সৈতে যুদ্ধ কৰিছিল। আনফালে আদিত্য কাৰিকালানে ভাৰতবৰ্ষৰ উত্তৰ দিশৰ বিভিন্ন ৰাজ্যত আক্ৰমণ কৰিছিল। তাৰ পিছত আদিত্যই গম পাইছিল যে তেওঁৰ ৰাজ্যৰ বিৰুদ্ধে কান্দুৰৰ ৰাজমহলত কিবা এটা ষড়যন্ত্ৰ চলি আছে আৰু সেইবাবে তেওঁৰ আটাইতকৈ বিশ্বাসী ব্যক্তি তেওঁৰ প্ৰিয় বন্ধু বান্থিয়ানক তেওঁ সেই ঠাইলৈ পঠাইছিল আৰু কৈছিল যে সেই ঠাইৰ পৰা তুমি যিমানখিনি ইনফৰমেশ্যন পাবা সেই সকলোখিনি তুমি মোৰ পিতৃ সুন্দৰ চোলক দিয়াৰ লগতে মোৰ সৰু ভগ্নী কুন্দাবাইকো দিবা। আৰু সেই ঠাইলৈ গৈ বান্থিয়ানে দেখা পাইছিল চোল সাম্ৰাজ্যৰ আটাইতকৈ শক্তিশালী সম্ৰাট পাৰমেত্ৰচাৰক। তেওঁ নিজৰ বয়সতকৈ বহু কম বয়সৰ ছোৱালীক বিয়া কৰিছিল আৰু এই ছোৱালীজনীৰ সৌন্দৰ্যত মুগ্ধ হৈ তাইৰ পৰা ৰাজ্য চলোৱাৰ বাবে বিভিন্ন ধৰণৰ আদেশ উপদেশ ল'বলৈ আৰম্ভ কৰিছিল। এই ঐশ্বৰ্যময় ছোৱালী বা ৰাণীজনীৰ নাম আছিল নন্দিনী। কান্দুৰৰ ৰাজমহলত গৈ বান্থিয়ানে পাৰমেত্ৰচাৰ আৰু আন মন্ত্ৰীৰ মাজত হোৱা কথোপকথনক গুপ্তভাৱে শুনি লয়, য'ত পাৰমেত্ৰচাৰে মন্ত্ৰীসকলক কৈছিল যে ৰজা সুন্দৰ চোলাই নিজৰ ৰাজসিংহাসনত নিজৰ ডাঙৰ পুত্ৰ আদিত্য কাৰিকালানক বহাব বিচাৰে, কিন্তু সেই সিংহাসনৰ মূল অধিকাৰী হ'ল ৰজা সুন্দৰ চোলৰ ডাঙৰ ভাতৃৰ পুত্ৰ মধুৰাতন আৰু প্ৰকৃততে তেওঁকহে ৰজা পাতিব লাগে। আৰু অলপ সময় পিছত সেই ঠাইলৈ মধুৰাতন আহি পায় আৰু তেওঁ নিজৰ ৰজা হোৱাৰ প্ৰবল ইচ্ছা সকলোৰে আগত দাঙি ধৰে আৰু সকলো মন্ত্ৰীদ্বয়ে তেওঁৰ সংগত থিয় দিব বুলি প্ৰতিজ্ঞা কৰে। বান্থিয়ানে যিকোনো পৰ্যায়তে এই সকলোখিনি কথা ৰজা সুন্দৰ চোলৰ ওচৰত দাঙি ধৰিব বিচাৰিছিল আৰু গৈ থাকোঁতে তেওঁ বাটত নন্দিনীক দেখা পায়, য'ত নন্দিনীয়ে তেওঁক এটা চাহি আঙুঠি দিছিল, যাৰ সহায়ত তেওঁ তাঞ্জোৰৰ ৰাজমহলত প্ৰৱেশ কৰিব পাৰিব আৰু তেওঁৰ সৈতে লগ ধৰিব পাৰিব। কিন্তু চাতুৰ বান্থিয়ানে সেই চাহি আঙুঠি লৈ তাঞ্জোৰৰ দুৱাৰমুখত থকা সেনাপতিক কয় যে ৰজা পৰমেত্ৰচাৰে মোক এই চাহি আঙুঠি দিছে আৰু ৰজা সুন্দৰ চোললৈ এক বিশেষ সন্দেশ পঠাইছে। আৰু এই বুলি সেনাপতিয়ে বান্থিয়ানক ৰজা সুন্দৰ চোলৰ ওচৰলৈ লৈ যায়, য'ত বান্থিয়ানে ৰজা সুন্দৰ চোলক কয় যে ৰজা পৰমেত্ৰচাৰে আপোনাৰ সিংহাসন কাঢ়ি ল'বৰ বাবে ষড়যন্ত্ৰ কৰি আছে আৰু মোৰ প্ৰিয় মিত্ৰ আদিত্য কাৰিকালানে এই কথা আপোনাক জনাবৰ বাবে মোক আদেশ দিছিল। এই কথা শুনি সেই সেনাপতিজনৰ অলপমান সন্দেহ উপজে, যিহেতু তেওঁ ৰজা পৰমেত্ৰচাৰৰ ভাতৃ আছিল আৰু সেইবাবে তেওঁ নিজৰ কিছুমান সেনাৰ সৈতে তেওঁক বন্দী কৰিবলৈ এক বিশেষ স্থানলৈ লৈ যাবলৈ আৰম্ভ কৰে। কিন্তু সেই ঠাইৰ পৰা বান্থিয়ান পলাই যাবলৈ সক্ষম হয় আৰু তেওঁ গৈ পায় নন্দিনীৰ ওচৰলৈ। তেওঁ নন্দিনীক কয় যে তেওঁ আদিত্য কাৰিকালানৰ বাৰ্তা তেওঁৰ ভগ্নী কুন্দাবাইক দিবলৈ আহিছে আৰু তেতিয়া নন্দিনীয়ে বান্থিয়ানক কৈছিল যে কুন্দাবাইয়ে যিকোনো উত্তৰ দিয়ে তুমি সেই সকলো কথা মোক আহি জনাবা। নন্দিনীৰ ঐশ্বৰ্যময় সৌন্দৰ্য চাই বান্থিয়ান মুগ্ধ হৈ পৰে আৰু তাইৰ সকলো কথাত মান্তি হয় তেওঁ সেই ঠাইৰ পৰা গুচি যায়। আৰু ইতিমধ্যে তাঞ্জোৰৰ ৰাজমহলত ৰজা পৰমেত্ৰচাৰ আহি পায় আৰু তেওঁ গম পায় যে তেওঁৰ নামত কোনো এজন দ্ৰুত ব্যক্তিয়ে আহি ৰজা সুন্দৰ চোলক লগ ধৰি গৈছে আৰু এই কথা শুনি তেওঁৰ বহুত খং উঠিছিল আৰু তেওঁ কৈছিল যে যিকোনো পৰ্যায়তে সেই ব্যক্তিজনক ধৰিব লাগে। আনফালে দেখুওৱা হয় ৰজা পৰমেত্ৰচাৰে নন্দিনীৰ ওচৰত অহাৰ আগতে নন্দিনীয়ে বান্থিয়ানক গোপন ৰাস্তাৰে ৰাজমহলৰ বাহিৰলৈ উলিয়াই দিয়ে। তেওঁ এই কাৰ্য এইভাৱে কৰিছিল যে
তেওঁ কুন্দাবায়ে যুৱৰাজ আদিত্য কাৰিকালনলৈ লিখা চিঠিখন বান্থিয়ানৰ জৰিয়তে পাব বিচাৰিছিল। আৰু ইয়াৰ লগতে আমাক দেখুওৱা হয় যে নন্দিনীয়ে নিজৰ স্বামী বীৰ পাণ্ডিয়াৰ হত্যাৰ বদলা ল'বৰ বাবেহে চোলা বংশত ৰাণী হিচাপে বিয়া হৈছিল, য'ত দেখুওৱা হয় তেওঁ নিজৰ এজন সংগীক আৰুলমজিক বা পনিয়ান চেলভানক গৈ হত্যা কৰিবলৈ আদেশ দিয়ে। আনফালে বান্থিয়ানে গৈ কুন্দাবায়েক পৰমেত্তেশ্বৰে কৰা সকলো ষড়যন্ত্ৰৰ কথা দাঙি ধৰে আৰু তেতিয়া কুন্দাবায়ে বান্থিয়ানক কয় যে তুমি আৰুলমজিক গৈ এই সন্দেশ দিয়া আৰু তেওঁক তাঞ্জোৰৰ ৰাজমহললৈ উভতি আহিবলৈ কোৱা। সেই ঠাইত আমাক দেখুওৱা হয় ৰাজকুমাৰী কুন্দাবাই আৰু বান্থিয়ানৰ মাজত এক প্ৰেমৰ শলিতা জ্বলি উঠে। ৰাজকুমাৰী কুন্দাবাইৰ ৰাজনীতিৰ দিশত বহুতো জ্ঞান আছিল আৰু সেইবাবে দেউতাকৰ ৰোগীয় অৱস্থাত তেওঁ ৰাজ্যৰ সকলো ভাৰ নিজৰ কান্ধত লৈছিল। আনফালে মাধুৰাতনৰ মাতৃয়ে তেওঁক সিংহাসনৰ লালসৰ পৰা দূৰত থাকিবলৈ কয়, কাৰণ তেওঁৰ পিতৃয়ে নিজৰ স্বইচ্ছাই ৰজা সুন্দৰচলক নিজৰ সিংহাসন দিছিল, কিন্তু মাধুৰাতনে তেওঁৰ মাতৃৰ কথাত মান্তি নহয়। তেওঁ যিকোনো পৰ্যায়তে সেই সিংহাসন পাব বিচাৰিছিল। আনফালে বহুতো যুদ্ধ জয় হোৱাৰ পিছত আদিত্য কাৰিকালনৰ গ্ৰেণ্ডফাদাৰে তেওঁক তাঞ্জোৰলৈ উভতি যাবলৈ কৈছিল, কিন্তু তেওঁ খং কৰি কৈছিল যে তেওঁ আৰু কেতিয়াও তাঞ্জোৰলৈ উভতি নাযায়, কাৰণ সেই ঠাইত নন্দিনী বাস কৰে। আৰু ইয়াৰ লগতে আমাক দেখুওৱা হয় যে বাল্যকালত আদিত্য কাৰিকালনৰ নন্দিনীৰ সৈতে প্ৰেম হৈছিল, কিন্তু নন্দিনী আছিল এজনী হাত নোহোৱা ছোৱালী, তেওঁৰ বংশৰ কোনো নাম চিহ্ন নাছিল আৰু সেইবাবে তেওঁক ৰাজঘৰৰ লোকসকলে গ্ৰহণ নকৰিছিল। আৰু এটা সময়ত নন্দিনী ক'ৰবাত হেৰুৱাই গৈছিল, যাৰ ফলত আদিত্য কাৰিকালনে তাইক পাহৰিবলৈ বিভিন্ন ধৰণৰ যুদ্ধত লিপ্ত হৈছিল। এসময়ত পাণ্ড্যা বংশৰ ৰজা বীৰ পাণ্ডিয়াৰ সৈতে যুদ্ধ কৰাৰ সময়ত বীৰ পাণ্ডিয়াই পলাই গৈ জংঘলৰ এটা ঘৰত লুকাই আছিল আৰু সেই ঠাইত গৈ পাইছিল আদিত্য কাৰিকালন, কিন্তু তেওঁ সেই ঠাইত গৈ দেখা পাইছিল নন্দিনী, যিজনী আছিল বীৰ পাণ্ডিয়াৰ সংগী। নন্দিনীয়ে আদিত্য কাৰিকালনক তেওঁ নিজৰ সংগীৰ ৰক্ষাৰ বাবে ভিক্ষা মাগিছিল, কিন্তু আদিত্য কাৰিকালনে নন্দিনীৰ কথা আওকাণ কৰি বীৰ পাণ্ডিয়াৰ শিৰচ্ছেদ কৰি হত্যা কৰিছিল। আৰু তেতিয়াৰ পৰাই নন্দিনীয়ে চোলা বংশৰ সৰ্বনাশ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছিল আৰু চোলা বংশৰ অন্য ৰজা পৰমেত্তেশ্বৰৰ সৈতে বিয়াত বহিছিল, যাৰ ফলত আদিত্য কাৰিকালনে নন্দিনীক ঘৃণা কৰিছিল। আনফালে আৰুলমজি তথা পনিয়াল চেলভানে ৰজা মহেন্দ্ৰক পৰাস্ত কৰি তেওঁ বুদ্ধ গুৰুৰ ওচৰত আশীৰ্বাদ ল'বলৈ যায়, য'ত বুদ্ধ গুৰুসকলে তেওঁৰ সাহস আৰু আদৰ্শ চাই তেওঁক তেওঁলোকৰ সিংহাসনত বহিবলৈ প্ৰস্তাৱ দাঙি ধৰে, কিন্তু পনিয়ান চেলভানে তেওঁলোকৰ প্ৰস্তাৱ বহিষ্কাৰ কৰে, কাৰণ তেওঁ নিজৰ জীৱন চোল বংশ আৰু তাঞ্জোৰৰ বাবেহে উৎসৰ্গিত কৰিছে। আনফালে পৰমেত্তেশ্বৰ আৰু অন্যান্য মন্ত্ৰীয়ে একগোট হৈ কিভাৱে আদিত্য কাৰিকালন আৰু আৰুলমজিয়ে ৰাজমহলত উভতি হোৱাৰ আগতেই ৰজা সুন্দৰচলক মান্তি কৰাই মাধুৰাতনক ৰাজসিংহাসন দিয়া হয় সেই বিষয়ে ষড়যন্ত্ৰ কৰিছিল। ইয়াৰ উপৰিও নন্দিনীয়ে পৰমেত্তেশ্বৰক কিভাৱে দুই ভাতৃ আদিত্য কাৰিকালন আৰু আৰুলমজি তথা পনিয়ান চেলভানক হত্যা কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ দিছিল। আনফালে পূৰ্ণিমা নামৰ এজন ছোৱালীয়ে নিজৰ নাৱৰ সহায়ত বান্থিয়ানক চিমলালৈ লৈ যায়, য'ত তেওঁ পনিয়ান চেলভানক লগ পায় আৰু সেই সময়তে এজন নাৱৰীয়াই বীৰ পাণ্ডিয়াৰ কিছুমান লোকক চিমলালৈ লৈ যায়। সেই নাৱৰীয়াই এই কথা গম নাপাইছিল যে তেওঁলোকে পনিয়ান চেলভানক হত্যা কৰিবলৈ আহিছে। লগতে পৰমেত্তেশ্বৰে ৰজা সুন্দৰচলক পৰামৰ্শ দি কয় যে তেওঁলোকে আৰুলমজিক ৰাজমহললৈ মাতি পঠিয়াব লাগে আৰু সেইবাবে তেওঁলোকে ৰজাৰ পৰা মোহৰ লগাই আৰুলমজিলৈ এখন চিঠি লিখে আৰু তেওঁলোকে কেইজনমান সেনা পঠায়, যাক পৰমেত্তেশ্বৰ আৰু নন্দিনীয়ে আৰুলমজিৰ ওপৰত আক্ৰমণ কৰিবলৈ আদেশ দিছিল। বান্থিয়ানে পনিয়ান চেলভানক লগ পোৱাৰ পিছত তেওঁ ৰাজকুমাৰী কুন্দাবাইৰ সকলো বাৰ্তা তেওঁলৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও পনিয়ান চেলভানৰ প্ৰেমিকা বানাথিৰ চিঠি আনিও বান্থিয়ানে তেওঁৰ হাতত গতাই দিয়ে। ইয়াৰ পিছত তেওঁলোকে ৰাজমহললৈ উভতি যাওঁতে তেওঁলোকৰ ওপৰত বীৰ পাণ্ডিয়াৰ লোকসকলে আক্ৰমণ কৰে আৰু য'ত মণিমাই আহি তেওঁলোকক ৰক্ষা কৰে। এই মণিমা সেইজন মহিলা আছিল যিজন মহিলাই আৰুলমজিক সৰুকালত পৰী নদীৰ পৰা বুৰ যাওঁতে ৰক্ষা কৰিছিল। আনফালে ৰজা সুন্দৰচলৰ আদেশ অনুসৰি কুন্দাবায়ে তেওঁ নিজৰ ডাঙৰ ভাতৃ আদিত্য কাৰিকালনক ৰাজমহললৈ উভতাই আনিবলৈ প্ৰচেষ্টা কৰিবলৈ গৈছিল, কাৰণ ৰজা সুন্দৰচলে তেওঁলোক দুই ভাতৃক ৰাজমহলত দেখিব বিচাৰে আৰু তেওঁলোক দুইজন ৰাজমহলত থাকিলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি ৰজা সুন্দৰচলে উল্লেখ কৰিছিল। কিন্তু
কুন্দবাইৰ কথাত আদিত্য কাৰিকৰণে মান্তি নহৈছিল আৰু তেওঁক দুখী কৰি কৈছিল যে তুমিয়ে আছিলা সেইজন যাৰ ফলত নন্দিনী মোৰ পৰা আঁতৰি গৈছিল। তেতিয়া কুন্দবাই কৈছিল যে সেই সময়ত ৰাজনৈতিক পৰিস্থিতি চাই যিটো মোৰ ভাল লাগিছিল মই সেইটো কৰিছিলোঁ, কাৰণ ৰাজ্যৰ লোকসকলে নন্দিনীক কেতিয়াও ৰাণী হিচাপে গ্ৰহণ নকৰিল হয়। লগতে কুন্দবায়ে কৈছিল যে পৰমেশ্বৰে আৰুলমোজীক ৰাজমহললৈ উভতাই আনিবৰ বাবে সেনা পঠাইছে। তুমি ৰাজমহললৈ আহি নিজৰ পিতৃ আৰু ভাতৃৰ সংগত থিয় দিব লাগে। কিন্তু আদিত্য বহুত জিদ্দি আছিল। তেওঁ তথাপিও ৰাজমহললৈ উভতি যাবলৈ অমান্তি হৈছিল। তাৰ পিছত দেখুওৱা হয় বীৰ পাণ্ডিয়াৰ লোকসকলে ৰজা মহেন্দ্ৰৰ সৈতে লগ লাগি পনিয়ান চেলভানক হত্যা কৰিবৰ বাবে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰে। লগতে তেওঁলোকে গম পাইছিল পৰমেশ্বৰৰ সেনাই আৰুলমোজীক ৰাজমহললৈ উভতাই লৈ যাবৰ বাবে আহিছিল। তাৰ পিছত বীৰ পাণ্ডিয়াৰ সেনাই পৰমেশ্বৰৰ সকলো সেনাক পৰাস্ত কৰে আৰু তেওঁলোকে বান্থিয়ায়ান আৰু পনিয়ান চেলভানৰ ওপৰত আক্ৰমণ কৰে, য'ত তেওঁলোকে বীৰ পাণ্ডিয়াৰ সেনাৰ বিৰুদ্ধে সাগৰৰ মাজত বীৰত্বৰে যুদ্ধ কৰে, যাৰ ফলত তেওঁলোকে সাগৰৰ বুকুত বিলীন হৈ যায় আৰু গোটেই ৰাষ্ট্ৰতে বিয়পি পৰে যে সাগৰৰ বুকুত পনিয়ান চেলভানৰ মৃত্যু হৈছে। লগে লগে দেশৰ চাৰিওপিনে শোকৰ ছাঁ পৰে আৰু অৱশেষত আমাক সেইজন মণিমাক দেখুওৱা হয় যিজন মণিমায়ে সৰুকালত পনিয়ান চেলভানক পনি নদীত বুৰ যোৱাৰ পৰা ৰক্ষা কৰিছিল। আৰু সেইজন মণিমাৰ মুখমণ্ডল নন্দিনীৰ সৈতে একেবাৰে মিল আছিল। আৰু ইয়াৰ লগে লগে মুভিখনৰ অন্ত পৰে। মুভিখনৰ ছেকেণ্ড পাৰ্ট আমি অতি শীঘ্ৰে এক্সপ্লেইন কৰিম। মুভিখনৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল আপোনাৰ নিজৰ মন্তব্যটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।